কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি অলপ এনেই ওলাই আহিলোঁ অকণ দলৰ কাষলৈ, আমাৰ বৰপুখুৰী পাৰত। ইমান ধুনীয়া পৰিৱেশ, তাৰে অকণ দৃশ্য আপোনালোকৰ ওচৰত আগবঢ়াবলৈ বিচাৰিছোঁ। পৰিৱেশটো চাব। এইটো হৈছে আমাৰ কমাৰ্চ কলেজৰ লাইনটো। এয়া আমাৰ ককাইদেউ মনোজ দা, আমি দুজন একেলগে ওলাই আহিছিলোঁ। আজি অলপ এনেই ফুৰিবলৈ যাওঁ বুলি, মনটো বতৰো ভাল। তাৰে অকণমান দৃশ্য আপোনালোকৰ ওচৰত আগবঢ়াম, চাব, নিশ্চয় ভাল লাগিব। ইমান ধুনীয়া মনোমোহিত পৰিৱেশ। এইটো হৈছে পৰিৱেশ, এই বৰপুখুৰী পাৰত কি ধুনীয়া পৰিৱেশ, চাবলগীয়া পৰিৱেশ। প্ৰথমতে এই গছ গছনিখিনি চাওকচোন, কি ধুনীয়া লাগিছে। প্ৰত্যেকটো গছ একেটা ছাইজৰ আৰু ইমানেই সুন্দৰ গছ, দেখি বৰ ভাল লাগিছে। আৰু কিছু দৃশ্য দেখাম, অকণমান আগলৈ যাম, চাই থাকিব। আছে আমাৰ বৰপুখুৰী পাৰৰ বুদ্ধদেৱৰ মন্দিৰ। এই বৰপুখুৰী পাৰতে আছে বুদ্ধদেৱৰ মন্দিৰ। চাব কি সুন্দৰ এটা পৰিৱেশ। সন্মুখৰ বুদ্ধদেৱৰ মন্দিৰৰ সন্মুখৰ গেটখন অকণ আপোনালোকক জুম কৰি দেখাইছোঁ, চাব। এয়া হৈছে মন্দিৰৰ গেট। শিৱসাগৰ বৌদ্ধ বিহাৰ বুলি লিখা আছে। ভিতৰতে ড্ৰেগন এটা চাব, সুন্দৰকৈ বনাইছে। এয়া হৈছে আমাৰ বুদ্ধদেৱ মন্দিৰৰ এইটো সৰু পৰিৱেশ। তাকে অকণ আগবঢ়ালোঁ আৰু দেখাই আছোঁ দৃশ্য। এয়া হৈছে শিৱসাগৰ কমাৰ্চ কলেজ, তাৰে কিছু দৃশ্য আপোনালোকক আগবঢ়াইছোঁ। এইখন হৈছে শিৱসাগৰৰ কমাৰ্চ কলেজ, বৰপুখুৰী পাৰতে আছে। বিৰাট সুন্দৰ পৰিৱেশ কলেজখন দেখিবলৈও সুন্দৰ। তাকে অলপ দেখালোঁ, চাব আৰু দেখাই আছোঁ। কিনকিনীয়া বৰষুণ দি আছে, আহিছোঁ আমি, ইমান মজা লাগিছে। বহুত দিনৰ মূৰত বৰষুণত তিতিছোঁ, ইমানে সুন্দৰ লাগিছে। একদম কিনকিনকৈ বৰষুণজাক দি আছে, লাহে লাহে দিছে, বৰ বিশেষ জোৰকৈ নাই দিয়া, কিন্তু তিতি বৰ মজা লাগিছে। বৰষুণত তিতা অনুভৱটোও বেলেগ, সঁচাকৈ ভাল লাগিছে। ধন্যবাদ।